নাৰ্ছত চাকৰি কৰা ছোৱালী এজনীক প্ৰপ'জ কৰিছিলোঁ। বেজিৰে হানি দিম বুলি কৈছে। ভয় নাখাবা, এতিয়া টাইগাৰ আহিব। বাদ দিয়াহে, টাইগাৰ মালিগাঁৱৰ পাহাৰত সদায় আহে। ভাৰত সেইখন দেশ হয় য'ত ট্ৰেফিক লাইটতকৈ বেছি মানুহ মেকুৰীক দেখি ৰৈ যায়। সৰুতে ভাবিছিলোঁ ডাঙৰ হৈ গৰীবক সহায় কৰিম। ডাঙৰ হৈ নিজেই গৰীব হৈ গ'লো। লগৰবোৰে লগ পালেই সোধে সেইফালে কি খবৰ। এতিয়া সিহঁতক মই কেনেকৈ বুজাওঁ যে মোৰ ইফাল সিফাল কোনোফালেই নাই। কি খাই বাৰু? কেনেকৈ ইমান পেটলা পেটলি হ'ল? মই খং কৰিও চাইছোঁ, মই চুপচাপ থাকিও চাইছোঁ। শান্তি আচলতে কাজিয়া কৰিলেহে পোৱা যায়। ট্ৰাই কৰি চাম বুলি নাৰিকলৰ তেল এটা আনিলো। 90% ছোৱালীৰেই সপোন হাজবেণ্ডে সমস্ত কাম কৰিব আৰু নিজে আৰামছে শুব। বেলেগৰ বেয়া দিনৰ পিছত ভাল দিন আহে, মোৰ আকৌ বেয়াৰ পাছত তাতকৈ বেছি বেয়া দিন নাহে। ধুনুই ড্ৰাইভ কৰিছে। দেউতাকৰ টকা নাই, নিজৰ চাকৰি নাই, এনেকুৱা ছোৱালীবোৰে iPhone 13, 14 লয় কেনেকৈ? অসমখনত এতিয়া ভাইৰেল হোৱা প্ৰতিযোগিতা চলিছে যেন লাগিছে। বুঢ়া গৰুবিলাকেই কুমলীয়া ঘাঁহ খাই আছে। আজিৰ ভিডিঅ'টো যদিহে চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকি। তো গাইজ, পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।